चिरां जिल्ला बिपिएफनि काजलगावनि मावखुलियाव रबिबारखालि गोगोम जयनिं हाबाफारि जालाङो। कच राजबंशी सेलनि बानजायनायाव जानाय बे हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारि, गाहाय नेहाथारि मनेस्वर ब्रह्म आरो हानजानि गुबुन गुबुन बिफाननि गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि चिरां जिल्ला आसुनि बारग' आफादगिरि थांनाय 2021 मायथाइयाव बिजनी विधानसभा बियाबनिफ्राय अखम जातीय परिषदनि हानजानि बिजाथि महरै बिसायख'थि गेलेनाय रुपम कुमार दासआ बिपिएफ हानजायाव हाबो आरो लोगोसेनो बिजेपि, इउपिपिएल, एजेपि आरो जिएसपि हानजानि 900निबो बांसिन दैदेनगिरि आरो मददगिरिफोरा बिपिएफ हानजायाव हाबो। गुबुन फारसेथिं जयनिं हाबाफारियाव हाग्रामा महिलारिया बाहागो लानानै खौरांगिरिनि सिगाङाव बिसायख'थि आय'गआ लकसभा बिसायख'थिनि खालारखौ फोसावनाय लोगो लोगोनो क'क्राझार आरो दरं उदालगुरि बियाबनि बिपिएफ हानजानि बिजाथिनि मुंखौ फोसावगोन होनना बुङो आरो दिनैनि समाव क'क्राझार बियाबाव बिपिएफ हानजाया सेथि जायगायाव दं। रायजो राजाफोरा जोंखौ हेफाजाब होनो ओंखारबोदों। थारैनो जों खाफाल गोनां। इउपिपिएल हानजाया थानाय नंला, जोबस्रांनायनि लामायाव। दरं उदालगुरि बियाबावबो बिपिएफ हानजाया मोजां पजिशनाव दं होनना ओरैबायदि बुङो। सेलर उद्योगत चिरां जिल्ला बिपिएफ दलर पार्टी अफिस काजलगाঁৱত जयनिं प्रग्राम चलिছে। टटेल 912 জন মানে कच राजबंशी सेलर प्राয় 600 সামথিং কচ ৰাজবংশী সকলে জইনিং কৰিছে। আগত বিজেপি বা ইউপিপিএল কৰিছিল আৰু বাকী কংগ্ৰেছৰো সোমাইছে, বাকী বিজেপিৰো সোমাইছে। তো টোটেল 912 আমাৰ আজি জইনিং প্ৰগ্ৰাম। মুঠতে খুব ভাল হৈছে এই জইনিং প্ৰগ্ৰামটো। কচ ৰাজবংশী সেলৰ উদ্যোগত হৈছে আৰু জইনিং প্ৰগ্ৰাম চলি আছে আৰু চলিব, এইটো শেষ নহয় আৰু চলিব। বহুত কচ ৰাজবংশীসকলে পৰিৱৰ্তনৰ নামত বিশ্বাস কৰি পেলাই ইউপিপিএল বা বিজেপি কৰিছিল, কিন্তু এতিয়া আৰু আকৌ মানে এই চৰকাৰ যে একো কাম কৰিব পৰা নাই, তাৰ কাৰণে এতিয়া বিপিএফ দলত ঘূৰি আহিছে। এইখিনি কথা। অসম জাতীয় পৰিষদৰ পৰা যোৱা 2021 এছেম্বলি ইলেকশ্যনত বিজনী সমষ্টিৰ পৰা কেণ্ডিডেট আছিল আমাৰ ৰূপম দাস ডাঙৰীয়াই। এই মানে অসম জাতীয় পৰিষদটো এৰি পেলাই আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে। খুব ভাল লাগিছে মই। আৰু কংগ্ৰেছৰো জইন কৰিছে, ইউপিপিএলৰো জইন কৰিছে। আমাৰ আগন্তুক যিটো এপ্ৰিল মাহত বিহুৰ আগে পিছে যিটো নিৰ্বাচন হ'ব লোকসভাৰ, ইয়াত আমাৰ প্ৰিপাৰেশ্যন খুব ভালকৈ চলি আছে। আমাৰ প্ৰত্যেকটা চেলে মানে খুব কষ্ট কৰি আছে। গোৰ্খা হওক, ৰাজবংশী হওক, আদিবাসী, বেংগলী চবে নিজৰ নিজৰ জাতিৰ ভিতৰত সোমাই পেলাই বিপিএফক কিয় ভোট দিব লাগে সেইবিলাক কথা বুজাই আছে। তো মুঠতে দল হিচাপে এতিয়া আমি কোকৰাঝাৰ লোকসভাত আমি 1 নম্বৰ পজিশ্যনত আছে। মুঠতে প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে আজিৰ দিনত মানে বিপিএফক ছাপৰ্ট দিবৰ কাৰণে ওলাই আহিছোঁ। সেইটো আমাৰ কাৰণে খুব ভাগ্যৱান বুলি আমি ক'ব লাগিব। আৰু ইউপিপিএল আৰু ইউপিপিএল আৰু নাথাকিব। আজিৰ দিনত মই যিটো দেখিছে, ইউপিপিএল আৰু বিজেপিৰ যিমান কৰ্মকৰ্তা আছে বা ভোটাৰ আছে, চবেই আমাৰ দলত সোমাই আছে। আৰু দৰং ওদালগুৰিটো আমাৰ পজিশ্যন খুব ভাল, 1 নম্বৰ পজিশ্যনত আছে। দৰং ওদালগুৰিত আমাৰ বিপিএফ, কংগ্ৰেছ আৰু বিজেপি তিনিকোণীয়া ফাইট হ'ব। আজিৰ দিনত আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে। পাৰ্টিটো আমাৰ মাৰ্চ মাহত 2nd উইকত আমি ঘোষণা কৰিম। দাবিদাৰ আছে কোকৰাঝাৰত 3 জন, দৰং ওদালগুৰিত আছে 5 জন। এইখিনি কথা। প্ৰমোদ বৰা এইটো কৈছে বুলি মই এনচাৰ দিব লাগে, এইটোতো নহয়, পাব্লিকে এনচাৰ দিব এইটো। बेबादिनो अखम जातीय परिषदनिफ्राय बिपिएफ हानजायाव हाबनायनि उनाव रुपम कुमार दासआ खौरांगिरिनि सिगाङाव जोंनि ओनसोलारि हानजाफोरा गावस्रानानै थाबाय थायोब्ला माहारियारि राजखान्थि हानजाफोरा जोंखौ फोजोबस्रांगोन। बिथांमोना जोंनि सानस्रि आरो मोन्दांथिफोरखौ बुजिनानै मोना। दिनैनि समाव ओनसोलारि हानजाखौ गोख्रों खालामनांगौ दं होनना बुंब्ला बिपिएफ हानजा गासैबो हारिखौ समान नोजोर होनायजों लोगोसे जौगानायनि खामानि मावबोदोंमोन हाग्रामा महिलारिया। बेखायनो हाग्रामा महिलारिनि दैदेननाय बिपिएफ हानजायाव गोबां सुबुङा हाबदों होनना ओरैबायदि बुङो। প্ৰথম কথা, মই আগতে ছাত্ৰ সন্থাত আছিলোঁ। চিৰাং জিলা আছুৰ মই প্ৰাক্তন সভাপতি
আৰু বিগত যি 2021 চনৰ নিৰ্বাচন তাত মই অসম জাতীয় পৰিষদৰ পৰা MLA ৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। কিন্তু যোৱাবাৰ আমি যিটো নিৰ্বাচনৰ পৰা অভিজ্ঞতা পালোঁ বিজনী সমষ্টিত, যে আমি যদি ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক আঞ্চলিক দল আছে সেই আঞ্চলিক দলবিলাকে যদি ভাগ বিতৰণ হৈ থাকক তেতিয়াহ'লে আমাক ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক শক্তিবিলাকে আমাক বিনাশ কৰি পেলাব। আৰু এই ৰাষ্ট্ৰীয় শক্তিবিলাকে আমাৰ যি আৱেগ অনুভূতি তেওঁলোকে কেতিয়াও বুজি নাপায়। গতিকে বিজনী সমষ্টিত যদি আমি আঞ্চলিক শক্তিত যদি উত্থান কৰিব লাগে তেতিয়াহ'লে একমাত্ৰ দল আছে, সেইটো হৈছে BPF, যিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰি আহিছে। সেয়া হৈছে হাগ্ৰামা মহিলাৰী, আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এইটো সম্ভৱ হ'ব। আৰু সেইটো দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি মই আকৃষ্ট হৈ মোৰ লগত শতাধিক লোক আজি চিৰাঙৰ যি কাজলগাঁও স্থিত যি BPF অফিচ আছে তাত আমি যোগদান কৰাৰ কাৰণে আহিছোঁ। 100+ আজি আমি যোগদান কৰিছোঁ। এতিয়া মই আজি আহোঁতে মা দেউতাৰ আশীৰ্বাদ লৈ আহিছোঁ। মা দেউতাই মোক কৈছে যে ছাৰ বাবা তই যিটো সিদ্ধান্ত লৈছা একদম সঠিক সিদ্ধান্ত লৈছা, কাৰণ BTCৰ একমাত্ৰ হাগ্ৰামা মহিলাৰীৰ BPF দল যিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰি আহিছে বিগত 17 বছৰত আমি দেখা পাইছোঁ। গতিকে তই যি সিদ্ধান্ত লৈছা সঠিক সিদ্ধান্ত লৈছা। গতিকে য'ত মা দেউতাৰ আশীৰ্বাদ থাকে তাত ভগৱানৰ আশীৰ্বাদ থাকে, আৰু য'ত ভগৱানৰ আশীৰ্বাদ থাকে তাত ৰাইজৰ আশীৰ্বাদ থাকে, আৰু ৰাইজৰ য'ত আশীৰ্বাদ থাকে তাক হাগ্ৰামা মহিলাৰীক BTCত চৰকাৰ গঠন কৰাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। তেওঁ চৰকাৰ কৰাটো 100% নিশ্চিত। যেতিয়ালৈকে আকাশত জোন বেলি তৰা থাকিব তেতিয়ালৈকে আমাৰ BTCত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত নাঙল জীয়াই থাকিব, এই কথা নিশ্চিত। দেখা গৈছে অসমত UPPL, AGPL, BJP চৰকাৰ চলাই আছে। এখেতে আৰু গোকুল বৰ্মতো হিমন্ত লগত আছে। আপুনি BPF লগত আছে, কি কৰে? এতিয়া চাওক, মই আজি এই বিষয়ে একো ক'ব নাযাওঁ, যিহেতু মই আজি নতুনকৈ যোগদান কৰিছোঁ। বিগত সময়ছোৱাত আপোনালোকক লগ পাই থাকিম, কোন দলে কি কাম কৰিছে এই বিষয়ে আপোনালোকক মই অৱগত কৰিম। চলি থাকিব। আমাৰ গোটেই সমগ্ৰ যি আমাৰ BTC আছে, সমগ্ৰ BTCতে আমাৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকক আমি লাহে লাহেকৈ পৰ্যায়ক্ৰমে আমি যোগদান কাৰ্যসূচীটো চলাই যাম। লুৰিণজ্যোতি গগৈৰ কথা হৈছে। লুৰিণজ্যোতি গগৈ আমি জানিব পাৰিছোঁ যে তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ সদায় আমি শুভকামনা আছে। যিহেতু আঞ্চলিক দল, BTCটো বেলেগ আৰু অসম ভিত্তিক ৰাজনীতিটো বেলেগ, তেওঁলোকৰ আমি সদায় উত্তৰণ কামনা কৰোঁ। অসম জাতীয় পৰিষদৰ ভৱিষ্যত আছে, আমি সদায় উন্নতি কামনা কৰোঁ।